হেগি সগৰামতি জিতু চেম ব্লগছ তো আজি ব্লগটো কোনো সিৰিয়াছ ব্লগ নহয় আজি ব্লগটো হ'বলগা আছে এটা ফানি চ্যালেঞ্জিং ব্লগ সদায় নোৱাৰ কিমান সিৰিয়াছ ব্লগ বনাই থাকিম ভাবিছো আজি মানে এটা চ্যালেঞ্জিং ভিডিঅ' বনাই দিওঁ ফানি টাইপত মানুহৰ জীৱনত দুটা বস্তু ইম্পৰ্টেণ্ট এক নম্বৰ হৈছে সুখ আৰু দুই নম্বৰ হৈছে মানে দুখ যদি আপোনাৰ জীৱনত এই দুটা বস্তু থাকিব না তেতিয়াহে আপুনি জীৱনটো কি বস্তু শিকিব পাৰিব আমি যিহেতু সদায় কোম্পানীক যাওঁ ক'বাত যাওঁ আমি যিটো সুখ সেই সুখটো বিচাৰি নাপাওঁ তো সেইকাৰণে ভাবিছো আজি কোম্পানী বাদ দি অলপমান সুখ বিচাৰি ওলাই যাওঁ আৰু আমি সৰুতে লুকা চুৰি হওক কিবা কিবি বহুত এনেকুৱা ধৰণৰ খেলা খেলিছিলোঁ যেতিয়াৰ পৰা মানে ডাঙৰ হৈ আহিলোঁ সেই খেলাবিলাক মানে পাহৰি গ'লোঁ তো ভাবিছোঁ আজি মানে সেই সৰুকালৰ স্মৃতিবিলাক ঘূৰাই আনিবৰ কাৰণে তো তেনেকুৱা টাইপতে এটা মানে চেলেঞ্জিং ফানি ভিডিঅ' বনাম আৰু আজিৰ এই চেলেঞ্জটো কৰিবৰ কাৰণে বাক্তাৰ পৰা আহি গ'ল মাধৱ ভাই তো কেনেকুৱা খবৰ ভাই মজা তো আৰু এই মাধৱ ভাই থাকিব আৰু লগতে বংশৰৰ জিন্তু বিজাল থাকিব তো এতিয়া বলক প্ৰথম জিন্তু বিজালৰ ঘৰলৈকে যাই আৰু এতিয়া ফাইনেলি জিন্তু ভাইহঁতৰ ঘৰত আহি পালোঁ আৰু তাক মই আগতে ফোন কৰি কৈ থৈ দিছিলোঁ যে ভাই শলকান্তি ওলাই ৰেডি হৈ থাকিবি কিন্তু তাৰ এতিয়াও ওলোৱাই হোৱা নাই মানে কি হ'ব তো ইমান টাইম ৰখাৰ পিছত চাওকচোন এতিয়ানে মানে ওলাই আহিছে ভাই আপি চলিও ইমান দেৰি নকৰে তই যিমান টাইম লগালি মানে আমাক ইয়াতে ৰখ মই কি জানো না মই যিহেতু চিংগল আছোঁ মানুহটো সেইকাৰণে মই আপিচলিৰ ফিলটো নিজে লৈ আছোঁ মানে সিহঁতে ইমান দেৰি কৰে কিনো পায় দেৰি কৰি কেনে এইটো চাওঁ বুলি নিজৰ দেৰি কৰি দিলোঁ लोग कहाँ से आते हैं আৰু এতিয়া আমাক মানে জিন্তু ভাইয়ে এখন জংঘলৰ মাজত লৈ আহিলে চাব পাৰে কিমান ভয়ানক জংঘল আৰু এই জংঘলখনৰ মাজতে মানে আজি আমাৰ এই চেলেঞ্জটো হ'বলৈ গৈ আছে আৰু চেলেঞ্জটো কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি আমাৰ জিন্তু ভাইয়ে কৈ দিব তো এইফালে চাব পাৰে আজি এটা সুখৰ খবৰ জিন্তু ভাইৰ কাৰণে গুগল এডচেন্স পিন আহি গ'ল ইয়াৰ তো ভাই মানে কি জানা আজি যিহেতু গুগল এডচেন্স পিনটো আহি গ'ল তো মানে মই ডাইৰেক্ট পোষ্ট অফিচৰ বাহিৰে লৈ আহিছোঁ আৰু আজি মানে চেলেঞ্জটোত এইখন পিনখন লুকোৱা হ'ব লুকোৱা হ'লে মানে আমাৰ মাধৱ ভাই মানে লুকাব ক'ৰবাত তো মাধৱ ভাই লুকোৱাৰ পিছত আমাৰ জিতু ভাই আৰু মোৰ ভিতৰত মানে যোনে এখন আগতে বিচাৰি পায় সি পাব এটা পুৰস্কাৰ যদি মই জিকো জিতু ভাই দিব যদি জিতু ভাই জিকে মই দিম মানে আজি চেলেঞ্জটো হ'ব লুকা চুপি চেলেঞ্জ এই জংঘলৰ মাজত নাই লগা মোৰ কাৰণ দৰকে আগে জিত হে তৰ্কে আগে জিত হে এতিয়া মানে মাধৱ ভাই এডচেন্স পিনখন লুকাব আৰু আমি এতিয়া জিন্তু আৰু মই বিচাৰিম ফালে মাধৱ ভাই এডচেন্স পিনখন লুকাবৰ কাৰণে ৰেডি তো ৰেডি তো 1 2 3 তো চাওক মাধৱ ভাইও নাই আৰু এডচেন্স পিনখনো নাই আৰু সি বা এতিয়া ক'ত লুকালে আমি এতিয়া বিচাৰিব লাগিল আৰু এতিয়া পিনখন বিচাৰি আছোঁ মই মানে গাছৰ মাজে মাজে কাৰণ এইখন এখন কাগজ হয় য'তে ত'তে থাকিব পাৰে তো এতিয়া বিচাৰি আছোঁ এনেকুৱাকৈ তো ইয়াতেতো গাছৰ ভাগততো নাই তো নাই ইয়াতে নাই অলপমান বেলেগ জেগাত চাব লাগিব এইখন এখন জংঘল যিহেতু তো ইয়াতে মানে সাপ পকা বিচ্ছু পিপিৰা মহ চব আছে মানে ইয়াতে একদম মানে খাই অৱস্থা নোহোৱা কৰি দিলে মহে একদম কামুৰি দেহাৰ অৱস্থা নাই আৰু এই পিনখন বিচাৰি আৰু এইটো এটা পায়খানা হয় ইয়াতে পাইপডাল আছে না ইয়াতে থৈ দিছে ভিতৰত কি গন্ধেছি कैसा लगा मेरा मजाक তো জিন্তু ভাই বহুত বিচাৰিলোঁ ময়ো পোৱা নাই তয়ো পোৱা নাই তো এতিয়া মানে কি কৰিবি তো কিয় সময় তাই মোৰ প্লেন লৈ বিচাৰিব খুজিছা এইটো অলপ আগতে এই পাইখানা শুঙিছিল কেন্টাত এই নকবি আৰু এতিয়া একদম মানে বহুত আংৰা গাঠি আৰু এই বেটা পিনখনৰ কাৰণে মানে যিকোনো কাম কৰিব পাৰে একবাৰ কুৱাৰ ভিতৰত চাই আছে একবাৰ বোলে গৰুৰ দৰাখত যি আছে দৰাখত তাতো চাই আছে এইগিলাখানো তাতোনো বিচিৰা কাম না মানে কি ক'ম আৰু মানে পিনখনৰ কাৰণে একদম পাগলা হৈ গৈছে চলি তো সি বাৰু নাপালি নাই মই পালি হ'ল ভাই তো এতিয়া এনেকৈ এইগিলাখানত জংঘলৰ মাজে মাজে গোটেই বিচাৰি আহি আছোঁ ভাই এইটো কি বাপৰে বাপ এইটো নেকি নহয় বাপৰে কি বস্তু আছিলে এইটো একদম কয়লা দেখি তো এইটো জিন্তু যেনে পাইছোঁ তো জিন্তুৱে নেকি অ' ভাই তই তাতে আছিলি নেকি অলপ আগতে এটা কথা সুধো তই পাগলা নেকি কিয় মোক চিনি পোৱা নাই তই ভাই তই ইমান ক'লা আৰু তাৰে মাজতে বগা চাটটো মাৰি আছে তোক কোনে চিনি পাব এনেকৈ জংঘলৰ মাজত এনেকৈ নাথাকিবি হয়তো কি ক'ত হয়তো ক'তে নাটক তাৰ নাটক আৰু এতিয়া আমি বিচাৰি একদম পাহাৰৰ ওপৰলৈকে আহি পালোঁ কিন্তু এতিয়ালৈকে পিনখন পোৱা নাই আৰু অলপমান চাব লাগিব ওপৰ পিনে থাকিবও পাৰে পাহাৰৰ ওপৰতো তো চাওক বাপৰে বাপ আৰু ইয়াতে যিহে মহ বাপৰে কামেৰে মানে একদম হাতত দবৰা উঠি দিছিহে তোৰ কি পিনখনটো মই পাম কাৰণ সম্পত্তিখন মোৰে না ই পাগলাই উঠি দেখা নাপাওঁ হৈ গ'ল ক'ত ভাগিল ই ভাবছি এজেণ্টটো ফৌজিৰ পৰা সন্মান সহজত পিন উঠাই নিব পাৰিব ক'ত লুকিছে ভাই কবি না প্লিজ না কবি না তই তো দেখিলি নে জিন্তু বিজাল কেনেকুৱা বস্তু সেইকাৰণে সি বিজালে কাৰণ তাক জুবিন ভাই এনে নাম দিয়া নাই বিজাল বুলি দেখিছিলা মাধৱক কেনেকৈ ফুচলি মানে পিনখন ল'ব চেষ্টা কৰি আছে ওলাব চেষ্টা কৰি আছে তো মই কম বস্তু নহয় মই হান্না মানুহ মই বিচাৰি ওলাম তাক এনে ল'বা নেদা তোক কৈছা নেকি পিনখনৰ কথা
যদি ক তোকো কিন্তু চাই ল'ম কিন্তু বৰ্তমান বিচাৰি আছোঁ এনেকৈ ভাই ক'ত থ'ব পাৰে উফ। এই নাই উফ অলপ ভাগল হাও পালোঁ ভাই পালোঁ কেনা হয় সম্পত্তি মোৰ হাতত আহি গ'ল কুত্তা সোমে মাই ইমান পালোঁ দে ভাই পালোঁ নাপালোঁ এখন আৰু তই পল্লু ভাল তো বহুত মহৰ কামৰ খাই সাপ দেখি মানে একদম অৱস্থা নাই আৰু শেষত মানে জিন্তু বিজালে এডচেন্স পিনখন পাই গ'ল আৰু যিয়ে নহওক তাৰে যিহেতু এডচেন্স পিন সিয়ে পাই গ'ল ভাল লাগিল উইনাৰৰ আৰু এতিয়া মানে মই গিফ্টটো দিব লাগে উপায় নাই আৰু কি কৰিম আজি ভাই মই হাৰি গ'লোঁ তো এইটো গিফ্ট তই উইনাৰ হৈ গ'লি আজি ভাই থেংক ইউ এই গিফ্টটো দিয়াৰ কাৰণে তো আধা বাৰু এটা খাই ল'লা একো নাই গৰমৰ কথা এতিয়া ময়ো খাওঁ তো মোৰ গিফ্ট যিহেতু মোক লাগে বেছিকৈ ইচ্ছি ইয়াতে তো ভাই তোক গিফ্টটো দিলোঁ আৰু খাই বেক কৰিলি ক'লোঁ অলপমান আছে দুটামান ঘৰত লৈ যাবি খাবি ঘৰত লৈ যাম মই খাম বাৰু তো আজি ভিডিঅ'টো ইমানখিনিতে আপোনালোকক অলপমান জমাব চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'খিনি আকৌ লগ পাব ই বেলেগ এটা ভিডিঅ'তে আজিলৈ মানে বাই আৰু 3000 ছাবস্ক্ৰাইব হ'ব গৈ আছে তো আৰু মোৰ 6000 ইয়াকো 6000 কৰি দিয়ক আৰু মই 3000 কৰি দিয়ক তো বাই ধন্যবাদ জয় আই অসম